মানে মোৰ লগৰ ল'ৰা এটা ৰুমত আহিছিলোঁ, তাৰ পৰা ভাবিলোঁ পবিতৰা বহুত কাষতে হয়, পবিতৰাৰ পৰা আহোঁ, যেনেকৈ পিকনিকৰ বতৰ সেইটো কাৰণে আৰু ফাৰ্ষ্ট পিকনিক এটা স্পট এটা মানে দেখাম বুলি আহিলোঁ আৰু এতিয়া বাজিছে 6টা, অলপ ৰ'দ দিছে, তথাপিতো মানুহ ইমান এটা নাই ৰাস্তাত, ঠাণ্ডাও লাগিছে। হ'লেও প্ৰথম আপোনালোকৰ পিকনিক স্পট এটা দেখাও ৰ'ব, কেনেকুৱা পাই যাই কিনে চাবচোন। পিকনিকৰ আৰম্ভ হৈ গৈছে, পিকনিক খোৱা। চ' বলক। ভাল লাগিছে চাগে আহি কিনে। ইয়াৰ পৰা চাগে আৰু ধৰি লওক 10 কিলোমিটাৰ হ'ব, তাতকৈ বেছি নহয়। ইমান ফিট হ'বা আমাৰ এতিয়া মানুহবিলাক গৈ আছে আৰু এটা দুটাকে লেভেলৰ কুঁৱলী কিয় আছে আচৰিত। ঠাণ্ডা লাগিছে। আজি আহিলোঁ বেলেগৰ বাইক লৈ, হেলমেটটো দেখিছে চাগে, বুলেটৰ হেলমেট, কিন্তু আমি বাইক বুলেট নহয়, এনএছ আমাৰ ৰাইডাৰ আজি। মই ভাবিলোঁ আজি ভিডিঅ' বনোৱাৰ কাৰণে ইয়াকে বাইক চলাব দিলোঁ। ভাবিছোঁ সৰুকৈ এটা হ'লেও শ্বৰ্ট ভিডিঅ' তালে দিওঁ, পিকনিকৰ চিজন যিহেতু, সেইটো কাৰণে ঠাণ্ডা লাগিছে, তথাপিতো বেছি প্ৰভাৱ পৰা নাই আৰু ঠাণ্ডা গছতে আহি আছোঁ আৰু তোৰ ফলত ডেঞ্জাৰ জেগা এইখিনিয়ে হয়। আৰু আপোনালোকে সৰুতে চাগে গোটেই গম পাইছিলে মায়ং বুলি ক'লে কেনেকুৱা ডেঞ্জাৰ ভয়ানক জেগা এটা, সেইটো এইখিনিয়ে হয় মায়ং। মোৰো বহুত ইচ্ছা এটা আছিল মায়ঙত অহাৰ কাৰণে, কিন্তু ৰিচেণ্টলি মোৰ লগটোৰ কাৰণে পালোঁ আহি কিনে, এনেতো আহি দেখা নাপালোঁ হয় মায়ং। চ' আহি কিনে সঁচাকৈ বহুতেই ভাল লাগিছে, জেগাখিনি কিবা এটা বেলেগ ফিল হয় মানে ইয়াতে আহিলে। মায়ঙৰ মানে ইয়াৰ পৰাই যাদু, যিটো আমাৰ প্ৰচলিত যাদু, সেইটোৱে ইয়াৰ পৰাই মেইন। পবিতৰা পালোৱে আহি। আজি ৰাস্তাত ইমান এটা জাম আছে কাৰণে স্পীড অহা গৈছে, সেইটোৰ কাৰণে তোমাক ধৰি লওক বহুত বেছি টাইম লগা নাই আৰু মিনিমাম এইটো 45 মিনিটছমান লাগিছে আৰু ই মোটামুটি ভালেই নাপাইছে গাড়ী, ৰাস্তা পাইছেতো ভালেই নাপাইছে। ত' পবিতৰত বা কি দেখা পাম কি দেখা নাপাওঁ এইটো পাছৰ কথা, কিন্তু আপোনালোকক পিকনিক স্পট এটা হ'লেও বিচাৰি কিনে দেখাম যে আপোনালোকে ইয়াতে আহি পিকনিকটো খাব পাৰে, সেনেকুৱা জেগা এটা আপোনালোকক দেখাম আজি। তাৰপাছত আহি যাব আৰু মই আৰু প্ৰথম উদ্বোধনী কৰি দিলোঁ আৰু পিকনিক বুলি, না কি কয় গাইজ? গাইজ এয়াই আছে পবিতৰা, কিন্তু দুৰ্ভাগ্যবশতঃ কুঁৱলীৰ কাৰণে আপুনি একো দেখা নাপায়, না গড় দেখা পাব না কি দেখা পাব। এই দুটামান দেখা পাব, তাতে ৰ'ব জুম কৰি দেখা দিছোঁ, তাতে দুটামান বনৰীয়া হাঁহ আছে, সেইকেইটাই আছে। আৰু বেলেগ আৰু চৰাই তৰাই এটা আছিলে, সেইটো উৰি গুচি গ'ল। আপোনাৰ এইবাৰ চেম পূৰা ফগেই আছে, উপায় নাই, একো নাই। ভাবছিলোঁতো কিবা দেখা পাম বুলি, কিন্তু উপায় নাই দিয়ক আৰু কি কৰিব। হ'লেও কিন্তু পৰিৱেশটো ভাল আছে। চ' গাইজ চিধা পবিতৰৰ পৰা আহিলোঁ আমি খামৰেঙা বিল। খামৰেঙা বিলৰ ঘৰত এখন যে ৰিজৰ্ট টাইপ বনাইছে আৰু পানীৰ মাজত নাওৰে যাব লাগে, ভালে বনাইছে। মানে মোৰ যোনটো ফ্ৰেণ্ডৰ ঘৰত আহিছিলোঁ তাৰ লগৰ ল'ৰাই বনাইছে। বলক তাৰ পৰা অলপমান ফুৰিয়ে আহোঁ আৰু কেনেকুৱা বনাইছে, কি বনাইছে। চ' বলকচোন, চাই ভাল লাগিব চাগে আপোনালোকৰ বলক। তো নাওখনেই চলাটো প্ৰব্লেম হ'ব, নাওখনটো মই চলাব নোৱাৰিম। লগৰ আছে দুটা, তাহাঁতে চলাব, কিন্তু লোকেশ্যনটো চাওঁক, পালত পানীবিলাক মজাকৈ দেখা পায়। এইটো আমাৰ হৈছে বৈঠা মৰা মানুহ। আজি মই নাৱত বহিয়ে যাম। তো আহি পালোঁ দিয়ক আমাৰ দ্বীপ বুলি একচুৱেলি মিছা এটা নকওঁ, দ্বীপ নহয় এইটো। এইটো নীলৰ লগৰ ল'ৰাৰ মানে এটা আইলেণ্ড টাইপ বনাইছে, আৰু এইখিনি মানে বিলৰ মাজত খালী জেগা আছে ন, তাতে এখন ৰেষ্টুৰেণ্ট টাইপ বনাইছে। হ'ব আহি কিনে সঁচাকৈ ভালে লাগিছে। পবিতৰাৰ পৰা এনেকৈ বহুত জেগা ঘূৰি কিনে ইয়াতে আহিলোঁ। ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ দিয়ক, আৰু বহুত বেছি নাযাওঁ, আপোনালোকক দেখাওঁ ৰ'ব। আগবাৰ ধুলনিত উঠি দেখাওঁ, তাৰপাছত আৰু
আছে জেগাখিনি ভালে ওপৰতো আছে খোৱা জেগা আছে ভালেখিনিয়ে আছে বৰ্তমান কোনো নাই চাগে আমি ফাৰ্ষ্ট 3জন তো আৰে অলপ চাংঘৰ ওচৰ ৰ'ব কিবাকি ট্ৰেইনো চেৰিও আছে জেগাখিনি আহি কেনে আছে ভাল আছে না মানে এইখিনি জেগা নাও দি আহিব লাগে ভাল লাগে ভাল বনাইছে কিন্তু দোস্তো ইয়াৰ পৰা যাওঁ দিয়ক আৰু ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ নাৱত উঠিম গতিকে যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব পুৱা মানে বহুত কষ্ট কৰি সাধাৰণ গৈ কিনে ভিডিঅ' এটা বনালোঁ আৰু দৰকাৰ গাইছ নাওখনত উঠোঁ আৰু ওরে বাবা ভয়ো লাগে উপায় নাই আৰু চলো দোস্ত